হেল্ল' বন্ধুসকল, এই ৰাতি ইয়াৰ কাম কৰি থাকোঁতেই অকস্মাত ইয়াত জ্বলা দেখা গ'ল। এখন দোকান সেই মানুহঘৰৰ ঘৰতো জ্বলিবলৈ আৰম্ভ কৰিছে। চাওক, পুৰা ধমধমাই গোটেই ফ্ৰিজ চ্ৰিজ চব জ্বলি গ'ল। গেছৰ চিলিণ্ডাৰো আছে। এই ল'ৰাটোৰ ভাগৰ দোকান আছিলে, একদম মাথা বেয়া হৈ গৈছে। ইয়াৰ চব একদম অৱস্থা বেয়া হৈ গৈছে। সেই পকা মানুহ ঘৰত ভিতৰৰ ফালে ধৰিছেগৈ। চব পুৰা জ্বলি ধ্বংস হৈ গ'ল চব। এই ঘৰটোতে দিগদাৰ হৈ গৈছে। খবৰ দিলোঁ, আহিব। হেৰি আহিছে। এই মানুহৰ চিন্তাত একদম হেৰি হৈ গৈছে। কিমান পানী মাৰিব এটিং এটিংকৈ। আপোনাৰ তিয়ক জগদুৱাৰ ভয়ংকৰ চকুৰ আগতে পটককৈ জ্বলি গ'ল ধুমাধুম। পুলিচৰ গাড়ী আহিব। এখন মাংসৰ দোকান আছিলে লগত, আৰু এখন গেলামালৰ দোকান আছিলে। মাংসৰ দোকান মানে হেভি দোকান, গোটেই ব্ৰইলাৰ চইলাৰ চব আছিলে লোকেল। চিলিণ্ডাৰ ফুটি যাব, ক'ব নোৱাৰি। ইমান ধৰণে আহিব তাৰ ঠিক নাই। এই ওচৰতে আমাৰ কাম চলি আছিলে। এয়া এইডোখৰ ওচৰতে এয়া পটককৈ জ্বলি উঠিলে। এই মানুহঘৰ পকা বুলি অকণমান বাচি আছে, নহ'লেতো এখন গোটেইখন জ্বলি শেষ হ'ল নে কেঁচা ঘৰ হ'ল। তথাপিতো ধৰিছেগৈ তাত। ভিতৰত চিলিণ্ডাৰ আছে, নকৰিব। কি অৱস্থা হৈ গৈছে চাওক, কি অৱস্থা হৈছে দেখিছে। ভিতৰত গোটেই চিলিণ্ডাৰ আছিলে, দুটা চিলিণ্ডাৰ জ্বলি শেষ হৈ গ'ল।
Dia pakai dia pakai bukan beli apa yang dia